গণেশাই নম। মই জ্যোতিষ আচাৰ্য প্ৰসন্ন কৈ আছোঁ। আজি ক'ব গৈ আছোঁ জন্ম মাহত অনুযায়ী মানুহৰ ভৱিষ্যতটো কেনেকুৱা হ'ব বা মানুহজনৰ কেৰেক্টাৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা হ'ব সেই বিষয়ে মই ক'ব গৈ আছোঁ। গতিকে ভিডিঅ'টো একেলগে চাওক, লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰক যাতে অন্যজনৰ ভিডিঅ' চাই উপকৃত হ'ব পাৰে। আজি মই ক'ব গৈ আছোঁ আহাৰ মাহত জন্ম হোৱা ব্যক্তিসকলৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা হ'ব। আহাৰ অৰ্থাৎ জুন মাহত যিসকল ব্যক্তি জন্ম হয় সেইসকল প্ৰধানকৈ ক'ব গ'লে চঞ্চল প্ৰকৃতিৰ হয়। কোনো এটা কামত থিতাপি নালাগে, সদায় কি হ'ব মনটো ঘূৰি থাকিব, ইফাল সিফাল ঘূৰি থাকিব, অৰ্থাৎ চঞ্চল প্ৰকৃতিৰ হয়। নেক্সট যদি ক'ব যোৱা যায় তেনেহ'লে এই ব্যক্তিসকল সদায় গুণবান হয়, গুণী হ'ব, আৰু পঢ়া শুনা হওক আৰু শিক্ষা দীক্ষাৰ ক্ষেত্ৰত হওক বা কোনো কৰ্মত তেখেতসকলৰ জ্ঞান বা বিচাৰ বুদ্ধিৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া থাকিব আৰু তেখেতসকলৰ নলেজটো যিকোনো টপিকত হওক যথেষ্ট বেছি হ'ব। জুন মাহত জন্ম হোৱা ব্যক্তিসকল সদায় নতুন চিন্তা চৰ্চা কৰা ব্যক্তি হ'ব। লগত তেখেতসকলে যদি চাব যোৱা যায় চাকৰি জীৱন হওক বা ব্যৱসায় ক্ষেত্ৰতে হওক বহুত ধনবান হ'ব পাৰিব, অৰ্থাৎ বহুত টকা পইচা ঐশ্বৰ্য বহুত থাকিব আৰু সেই টকা পইচাইদি মানে সাত পুষ্টৰ মানুহে চলি যাব পাৰি, ইমানখিনি টকা তেখেতসকলৰ থাকিব। জুন মাহত জন্ম হোৱা ব্যক্তিসকলৰ ভাষাবিলাক সদায় সুন্দৰ হ'ব, মধুৰতা থাকিব আৰু সেই মধুৰতা কথাইদি আনক ইমপ্ৰেছ যিটো আছে সেইটো কৰিব পাৰিব। এই মাহত জন্ম হোৱা ব্যক্তিসকল সদায় লোভী হ'ব, লোভ মোহ যিটো আছে যথেষ্ট বেছি থাকিব আৰু তেখেতসকলে মানে জীৱনত যথেষ্ট উন্নতি আৰু সফলতা লাভ কৰিব পাৰিব। জুন মাহত জন্ম হোৱা ব্যক্তিসকল যদি ক'ব যোৱা যায় ফ্ৰেণ্ড চাৰ্কলটো যথেষ্ট ডাঙৰ হ'ব আৰু সেই ফ্ৰেণ্ড চাৰ্কলৰ পৰা সদায় সাফল্য মানে সদায় ছাপোৰ্ট বা সঁহাৰি পাব। লাভ লাইনৰ কথাত ক'ব গ'লে সদায় ৰিলেশ্যনছবিলাকৰ মাজত সদায় সন্দেহ থাকিব বা ভুল বুজাবুজি থাকিব আৰু ৰিলেশ্যনবিলাক সদায় আগবঢ়োৱাৰ ক্ষেত্ৰত লাভ লাইনত ভাবি চিন্তি আগবঢ়াওক, নহ'লে কিন্তু ঠগ প্ৰবঞ্চক হ'ব পাৰে। ধন্যবাদ।